লাগে যদি ভিডিওটো আপোনালোকৰ মিছ কৰিব ইচ্ছা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এই ঘণ্টা বটনটো টিপি দিবহে ও সানেকু আরে নাই না ও ওই বিহারি আসুন সানেকু আই দেরিকে কল কৰিম দে এজন ল'ৰা আহিছে হা হা ঠিক আছে দে বাকি খবৰ ক কি গ্লা আরে বিহারি ভাই তোর পেটুলা হৈ গৈছে আগতকে হচ্ছে মই আজিকালি গুৱাহাটীত থাকো ও ইয়া এই কালি আহিছো ও ইয়া এই নদীটো দেখিছা দেখছো বাচ্চি নদীটো অলপ নদীটোৰ পানীটো ক'ৰ পৰা আহিছে গম পা না জানি আমি হা না জানি নাজানা কোন পাই আরে ওপৰত কোনে এৰি দিছে কোনে বা মই এৰি দিছে ও আপনি পানীটো না মই এৰি দিছে পুৰা ও ঠিক আছে বুঝি পাইছা? পাচ্ছি পাচ্ছি আৰু এটা কথা এই পানীৰ কথা মনত পৰান্তে মানে এটা কথা ক'ব লাগে তোক কেনে কালি মই গুৱাহাটী পাইছো ও কালি ও আহি আছো আইছি আহি বিজেলিত নামলো বিজেলি, ঘৰত আহিলো আচ্ছি আচ্ছি আকৌ ব্ৰইলাৰ আনিছিলো ৰাতি বনাই খালো আৰু বঢ়িয়া বঢ়িয়া তাৰপিছত এটা কি হ'ল কি ৰাতিটো কেনে বৰষুণ দিছে वा तामान दिसे बरखुन ती बापरे ফ্লেট কৰি দিছে फ्लैट या বগা আচাৰে बगा बगा সেই দেখি মই কি ভাবিলো আগা ৰাতি কি? এটা টচ কিনা যাক ইয়ে। মানে मस्ती মাছৰ প্ৰতি মোৰ নিচা আছে ওই তো তই জানা जानू जानू সেই উম। মই বোলো কিনি ললো টচটো বোলে মাছ চাম ঠিক চালো আৰু এই চাও আৰম্ভ কৰিলো ঠিক মই ঘৰৰ পৰা ওলছো দেই ঠিক ওলাইছো আমাৰ যে পখিলাহাট আছে ओ पोखिला হেন্দুৰ পুৰা যোনটো আমাৰ বাৰিন্দা না তাৰে পিছক লাগি পানী আহিছে ঠিক টচটো মাৰি দিছো ओ या এই की এই की এই মাগুৰ এটা इमान डांगारे পুৰা একদম জণ্ডিছ হৈছে নেকি হালদা পৰি ओ আছে हां जल्दी छब पारे হা छब पारे পুৰা তোৰ লগত কথা কওঁতে মোৰো সুৰটো আহি যায় হা ए नाही ना एक বিহাৰী না তো মানে কি এই হালদা মাছটো মই বোলো মাৰো না নামৰো পুৰা হালদা দেই হালদা। এই ভুকুণ্ডা মাছ कुंडा ना পুৰা মই বোলো কি কৰা যায় তাৰপিছত বোলে নহয় চুৰিখন আনবা লাগিল चुरी लागी बोला চুৰিটো আনবা পাৰি গেলো না আগাত প্ৰথমতে ठीक আছে পিছত চুৰিটো আনবা গেলো গেলো। চুৰি আনলো আনলো। আনি মাছটো আছে দেই যোৱা নাই কিন্তু ও রখিছে মাছটো ভদ্ৰ মাছ জানে জানে ভদ্ৰ মাছ একদম ভদ্ৰ। পুৰা ৰখি আছে মই বোলো মাছটো মাৰো না নামৰো ओ या ঠিক সেই সময়তে হ্যাঁ। মাছটো মাত দিলাক না ओ कुनी মাছটো কলাক দাদা আজি মোৰতো জণ্ডিছ আছে ও বোলা আজি মোক মাৰিব নালাগে কালি মই আহি যাম কালি খাই লবি বেয়া লাগছে মোৰ বোলো মইতো আৰু সত্যবাদী ও মানুহ আগুর পাই মই কি কৰিলো বোলে আজি যাওঁ ভাই আজি নামৰো তো আজি নাম আমি আজি যা মানে মই ক'লো আজি যা আজি অহা কথা আছে আৰু আহিব পারে আহিব সত্যবাদী মানুহ। এক কথাৰ মানুহ না ময়ো এক কথাৰ মাছো এক কথাৰ বুজি পাইছা না বাচ্চু বাচ্চু বাকী তো কক যাই এই মই যাও রে অলপ চকত দেখি চকত দেখি যাও দে যাবি নেকি যাও দে আরে যা যাও দে কিবা কাম চাম লাগিলে কবি ওকে যা আজিকালি তোর ভাইৰ কিবা বেলেগ যা Suma Opai kumalia Azi uronia Bisari palu moi Hey! Buku কি কেলা কাউরির ফুফ নেকি বে তই যে দিন দিপৰা এনেকে হেমলাই আছ কিয় গায়ক হবার মন আছে হা গায়ক 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 হবি ও তই কবি না আচলতে তই ধৰ্মেন্দ্ৰ আপা নহয় হই হই হয় না এই মই তোক চান্স দিম তই এটা ক তই জুবিনৰ লগত গান গাবি নে পাপনৰ লগত মই নীল 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 আকাশ আরে সৰু কথা কৈ দিলি না 5 টাকাৰ কথা আরে তই ক মোক তো মই ভাবিছিলো তই জুবিন আৰু পাপনৰ নাম কবি নীল আকাশ এনেকে দিলে নীল আকাশ জাউৰি থাকে হা চশমাটো ভাল লাগছি আপনার ভাল লাগছি না আজিকালি মানে মই চালিয়া মানে কি মই মানে এই চশমাযোৰ ক'ৰ পৰা লৈছো গম পাওঁ কোর শ্ৰীলংকা কিহেৰে বনাইছো সুত সোনা এই নহয় রূপা এই নহয় হিরে আৰে শুন এইটো না কাউৰীৰ লোমেৰে বনোৱা হৈছে তলৰটো হে কি কই নুবুজিবি 5 লাখ টকা একযোৰ আৰু এই ঘড়ীটো এই ঘড়ীটো কিহৰ বুলি ভাবা কিহুর সোনা হেই হে শুনচোন এইটো ঘৰিয়ালৰ জিভাৰ হে কি ক য়েছ 5 লাখ আৰু এই জোতাটো দেখিছা হা এই জোতাটো না কিহৰ হুট তই মোক কিহুর ইগলৰ ঠোঁট হে তই মিছে ক আরে মই মিছা কিয় কম বে নয় নয় মই চালিয়াটো নাজ না তই গান গাবি না গাম গাম নীল আকাশ মরাম বুটি নই
বুকুতে আছে বই বাবু ঐ কক মাতটো অলপ বেয়া আছে তোৰ অটো টিউন নাই নাই নিৰ্মা যে আছে নিৰ্মা হা নিৰ্মাই থ'ব লাগিব তোৰ মাতটো কণ্ঠটো ধুই দিবি ধুই দিম তই টেনশ্যন নল'বি নল'ব মই আছোঁ তোৰ লগত Thank you. তোৰ ভৱিষ্যত মই কামনা কৰিলোঁ তই যা এতিয়া থেংক ইউ যা আৰে যা বাপৰে বা কি মাতবে ঘূৰাই উগাচাৰা হান পাই ঠাই ঐ চিকা নেকি ও কি আই আছো ৰ ও ক'ৰ পৰা আই মইতো গুৱাহাটীত থাকোঁ না আজিকালি বাকী খবৰ পাতি কো খবৰ মোৰ ভালে তোৰ কো এই মোৰ ফাৰ্ষ্ট ক্লাছ মানে কালি মুদি আহিল না মুদি ক'ত আমাৰ ঘৰত আহিল কি ক তোক কৈ নাই ন নাই এই থেৰিকা মই ৰাজস্থান আছিলো না ৰাজস্থানত এই 3 মাহ আগত তাৰপিছত ৰাজস্থানত মানে কি হ'ল এটা ট্ৰেইন লাইন আছে ট্ৰেইন যাই আছে এই মই এটা লাইনত দেখা পালো এখন ট্ৰেইন আহি আছে এই লাইনটোৰ এপানে এটা মস্ত গাঁটা তাৰপিছত গাঁটাটো মই ভাবিলো যে এতিয়াতো লাখ লাখ মানুহ মৰি যাব ট্ৰেইনতো বহুত মানুহ আছে মই কি কৰোঁ তাৰপিছত ভাবি আছো কাষত এটা শিল আছিল তাৰপিছত শিল পথৰ সেই পথৰটোত এক টিক মাৰি দিলো গাঁটাত যাই শিল বহি গেল ট্ৰেইন ওপৰত দি গুচি গেল আকৌ নলাক কাৰো কি কয় সেই গেছি আৰু সেই অভিনন্দন দিবে আছে কালি মোক মুদি তোৰ ঘৰক আহি গেছি এয়াৰপৰ্ট দি গেছি এটা বাহা বেলেগ কাৰবাৰ আজিকালি মানে মোৰ আজিকালি মানে কি জানাই ফেচবুকত আপিত ডিপিত ফটোকাৰ নহয় নেকি অনলি মোৰ নহয় নেকি কিন্তু মোৰে ভুল হৈছিল কিবা ফেচবুকত চবেই দেখা পাই আছে চবৰে ফটো চবেই দেখা পায় মানে মোৰ ফটোখন তোৰ তাতে মই দেখা পাম সেইটো হৈছে আমি পাইছোঁ তোৰ ফটো কিয় লগাব সন্মুখত আৰে তই এটা কথা শুনাই নাই আৰু কি হিমন্ত বিশ্ব শৰ্মা আমাৰ শৰ্মা দাই মোক কালি ৰাতি ফোন কৰিছে বোলে অসমত এটা পাবজি নামৰ গেম ওলছি বোলে অসমত না গোটেই ভাৰতত আছে এই গোটেই ভাৰত মানে বিশ্বতে আছে অসমত আৰু মানে MLA টো মানে মন্ত্ৰী অসমৰ না সেইকাৰণে কৈছে আৰু অসমত বোলে বেছি প্ৰভাৱ পৰিছে ল'ৰাবোৰে ভাবছে যে পাবজিটো খাই আছে চবে কিবা বোলে চিকেন ডিনাৰ আছে চিকেন ডিনাৰটো খাই আছে মোক কৈছে আৰু শৰ্মা দাই যে এই চিকেন ইমান খালেতো ডায়েবেটিছ হৈ যাব হাই প্ৰেছাৰ চিকেনটো ইমান ভাল নহয় তে মোক শৰ্মা দাই কৈছে যে মই এটা গেম ওলাম নতুন এইটো নাম হ'ব চব্জি মানে কি আৰু আমাৰ শৰ্মা দাৰ লগুণ লৈছে কথাটো তাতে নিৰামিষ চব্জি আৰু এইটোৰ নাম কি হ'ব লাষ্টত মানে চিকেন নাপায় এবাৰ কি হ'ব উইনাৰ পানীলাও ডিনাৰ এই মই তাকেই যাব আহিছোঁ তাৰমানে তই যাই কৰিবি কি মানে আৰে ইঞ্জিনিয়াৰটি মোৰ হৈছিল নহয় আগতে কমপ্লিট তই কৰিবি তই বনাবি মই বনাম বাহা দে ঠিকে আছে দে বাকী তোৰ পইচা পাতি আছে না পইচা নাই মোৰ তাত যাবিচোন কেতিয়াবা ঘৰত যাবি দে হ'ব দে ঘৰত যাবি 2-3 লাখ টকা লৈ আহিবি চাহ তাহ খাবি তুই 2-3 লাখ দিবি মোৰ আজিকালি বেলেগ না চালিয়া মানুহ দে হ'ব দে যাম দে যাবি দে থাক দে ভাই দে তই অলপ আগতে বহি আছিলো সেইকাৰণে আমাৰ গাজৰক লাগ পালো মোৰ গাজৰু হয় গাজৰো দিয়ে জনতা আমাৰ ই জনতা সি মোক নীল আকাশৰ লগত গান গোৱাব নীল আকাশ চুমা দে তই গাই হলি দে কি ক ভাল পাল্লাত পৰছি দে এই সমাজখনত কেনাই মানুহ আছে সেইবোৰ এটা মানুহ দে মই গান গাব নোৱাৰো পাবি দে পাৰবি তই কিয় নৰবি তই আৰজিত সিং লগত পাব পাৰা ঠিক নাই বেলেগ যাৱা যাৱা তই গাই হবি দে যাও যোৱাবাৰ আমাক বেল বনোৱা ভাল বেল বনাইছে এইবাৰ ই হ'ল তা এই কাউৰীৰ মাতক দিবলৈ নীলাকাশৰ লগত গান গৈ কাম নাই কি হ'ব আনিব তাই গান গায়ক হয় এইগিলা বাদ দি যাওঁ দে মোৰ অলপ কাম আছে মোৰ যাওঁ বল তো হাই গাইজ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালা কাৰণ এইটো এটা ওল্ড ষ্টাইলৰ ভিডিঅ' আছিল তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল দেন লাইক এটা কৰক কিবা যদি ছাজেশ্যন আছে আপোনালোকৰ কমেণ্ট বক্সত জনাওক আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যিমান পাৰে সিমান এইখিনিয়ে আৰু ইয়াতে ওলাকে চিম্বল আহি আছে ইয়াতে আফ্ৰিকান ভালুকৰ চিম্বল আহি আছে দুটা চেনেল ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল একাউণ্টটো টিপি দিব ধন্যবাদ জয় অসম বাই দে ৰ'ব আৰু এটা কথা ক'ব পাৰি গ'লো মই
আমিতো ষ্টেজ প্ৰগ্ৰেম কৰোঁ আপোনালোকে জানে ষ্টেজ প্ৰগ্ৰেম ইতিমধ্যে বহুকেইখন কৰিলোঁ তো আপোনালোকৰো যদি মন আছে আমাক কাষত পাবৰ কাৰণে আমাৰ লগত অলপ টাইম হাইবাৰ কাৰণে তো আমাক ইনভাইট কৰিব পাৰে ডেছক্ৰিপশ্যনত ফোন নম্বৰ আছে তাতে কল কৰক আৰু লাইভ শ্ব' বুকিং কৰক ধন্যবাদ জয় অসম বাই বাই বাই